হাজোৰ 5 গাঁও অঞ্চলৰ মাধ্যমিক বিদ্যালয় নিৰ্বাচনী পৰ্যবেক্ষক সমাগত বিধানসভা নিৰ্বাচনক লৈ ৰাজ্যজুৰি নিৰ্বাচনী বতৰ তুংগত উঠিছে। এই ক্ষেত্ৰত পিছপৰি থকা নাই 55 নং হাজো বিধানসভা সমষ্টিও। তেনে সময়তে আজি কামৰূপ জিলা নিৰ্বাচনী পৰ্যবেক্ষকৰ এটি 3জনীয়া দলে পৰিদৰ্শন কৰিলে হাজোৰ 5 গাঁও অঞ্চলৰ মাধ্যমিক বিদ্যালয় ভোট গ্ৰহণ কেন্দ্ৰ। এই ভোট গ্ৰহণ কেন্দ্ৰটো এইবেলি একমাত্ৰ মহিলা বিষয়াৰ দ্বাৰা পৰিচালিত ভোট গ্ৰহণ কেন্দ্ৰ হ'ব বুলি জানিব পৰা গৈছে। সেয়ে জিলা পৰ্যবেক্ষকৰ দলটিয়ে বিদ্যালয়খন পৰিদৰ্শন কৰি সমগ্ৰ বিষয়ে বুজ লয়। হাজোৰ পৰা কমলাকান্ত ৰাখৰ ৰিপৰ্ট প্ৰতিদিন লাইভ আসাম।